laban MLL Kemal Utum, laban EMMC Gidwan, laban Anparta Board Chairman Benchiglo, Ilitum Ladak na Chitong Duna Hindi Ben BJP Kaching Hon Akorte Injir Tum Pandami. স্যার রিপুন বৰাই কালি কৈছে যে উজনি অসমত সম্পূৰ্ণ বিধ্বস্ত হ'ব বুলি মানে ভূপেন বৰাই কাৰ বিধ্বস্ত হোৱাৰ কথা আৰে তেওঁ এইবোৰ এনেই কৈ থাকে আপোনালোকে একদম বিশ্বাস নকৰিব কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব যোনে টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন কৰি দিয়ে গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কিনা জিতেন্দ্ৰ সিঙে লখিমপুৰ আৰু এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই কিন্তু ছ'চিয়েল মিডিয়াত ওলাইছে চেকৰ কপিও ওলাইছে গতিকে বিভিন্ন সংস্থা আছে তেওঁলোকে বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই সোমাব খোজা কি কৈছে কংগ্ৰেছৰটো গোটেই কেইগৰাকী প্ৰাৰ্থী আমাৰ মতে হৈছে কাৰ্বি আংলঙত ২৪ চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছো লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে অসমৰ ১৬খন লোকসভা সমষ্টিৰ তেওঁ কালি অদ্ভুত কি কথা ক'লে মই নাজানো তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছিল আৰু লাহৰীঘাটত ইফতাৰ কৰি ক'লে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে সিদ্ধান্ত লয় মইতো বুজি নাপালো মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানিব সেইটো আপোনালোকে ভূপেন বৰাকে সুধিব একচুৱেলি ভূপেন বৰাইও কি কৈ থাকে তেওঁ ইফাল ইফাল দুই কুল ৰক্ষা কৰি ক'ব লাগে গতিকে তেওঁ মাজে মাজে কিবা কিবি কৈ থাকে সেইটোকে কিন্তু তেওঁ দুই কুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কৈ থাকে কাৰণ লাহৰীঘাটত ইফতাৰত কোৱা কথা এটা যোৰহাটৰ মানুহে কিয় শুনিব শিৱসাগৰৰ মানুহে কিয় শুনিব তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছো বা মধ্য অসমে লোৱা সিদ্ধান্ত এটাই উজনি অসমত শুনিব কি হ'ল জানো ইফতাৰত কি খালে যিহেতুকে দুজন প্ৰাৰ্থী আছে এজন জয়ৰাম ইংলেং CM আছিলে কাৰ্বি আংলং টাউন কাউন্সিল আৰু এজন আছে অমৰ সিং পিছত তেওঁ যদি CM আছিলে তেওঁৰ চাগে যথেষ্ট ভোট থাকিব নেকি আছে 3 লাখ ভিতৰত ব্যৱধান হ'ব আছে জানো জয়ৰাম ইংলেঙৰ ভোট আছে বুলিতো মই শুনা নাই আৰু যিখিনি অলপ চলপ ভোট আছিলো এইখিনিতো জইনে কৰি দিলে কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা নাছিল গতিকে এইবিলাক উঠিছে আৰু কোনোবা এজনটো উঠিব লাগে সংখ্যালঘু এলেকাত দলে বলে সংখ্যালঘুসকল যোগদান কৰি আছে কি ক'ব আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই আমি সকলোৰে কাৰণে সমানে কাম কৰি আছো গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব পাৰিব আৰু দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবো যে যদি কোনোবাই যোগদান কৰিছে এইটো ভাল কথা আমিতো সকলোকে বিচাৰো সবকা সাথ সবকা বিশ্বাস আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ পৰা মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছো খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে চব কাম হৈ মই এইটোৱে কৈছো যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে কেনেকুৱা তালাক আইন আনিলে তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ হ'ল ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে এতিয়া বহু বিবাহ বন্ধ হ'ব গতিকে সংখ্যালঘুৰ
অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে। গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছো, নিদিলেও 2032ত দিব। মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই, খালি আমি ভাল কামবোৰ কৰি গৈছো। তালাক আইন বন্ধ কৰিলো, বহু বিবাহ বন্ধ কৰিলো, বাচ্চাৰ বিয়া বন্ধ কৰিলো, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালো, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালো। যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোষ দিব লাগিছিল, তাৰ বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছো যে ভোট নালাগিলেও উন্নয়নটো কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন হ'ব। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীবিলাকৰ দোৱা এইবাৰ আমাৰ লগত। ভোট আছে নে নাই মইতো ক'ব নোৱাৰো। ছোৱালীৰ কাৰণে আপুনি কিবা ঘোষণা কৰিছে? এবাৰ ভাল ঘোষণা কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নাম ললে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500 আৰু পোষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰে। আজমল আৰু ৰকিবুল হুছেইনৰ কথাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই। 13খন পাব, এখন কোনখন নাপায়? ধুবুৰীত আমাৰ কিবা কৰিলে নেকি তাৰ বিজেপি চৰকাৰে? ধুবুৰীতো মই গিভ আপ প্ৰথম দিনাই কৰি থৈ দিছো, কিন্তু ধুবুৰী 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল হ'ব। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে। কোনোবা সৰুঙাই যদি জিকি যাব এইটো বেলেগ কথা, কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম যে জিকাৰ পৰিৱেশটো আছে। তুলিৰাম ৰংহাঙে প্ৰধানমন্ত্ৰীক লগ পালে এইটো দাবী দি আছে, আৰু সজোৰে দাবী দি আছে, হয় নহয়? ৰাষ্ট্ৰপতিকো দিছে, প্ৰধানমন্ত্ৰীকো দিছে। তুলিৰাম ৰংহাঙে একদম 244 এই দাবী দিয়ে আছে পুৰা, আৰু আমিতো আছোৱেই। কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভালেই হ'ব, ৰাইজে বিচৰা মনৰ দাবী এটা। আজি সাংবাদিকৰ কাৰণে কিবা কিবি কৰি इलेक्शन कभी लगते डिमास ऑटोनॉमस काउंसिल इलेक्शन कभी असेंबली इलेक्शन के लिए लास्ट इलेक्शन के लाके नरेंद्र मोदी इलेक्शन लाके लोकसभा इलेक्शन नरेंद्र मोदी इलेक्शन को बुधवार के बेटाई के थम अफोंग नरेंद्र मोदी बेटाई के थम टर्म्स सो प्राइम मिनिस्टर का विमान के पास लास्ट इलेक्शन बन के कार्बी आंगलंग ला पेंटिंग महासौरा लासो नॉर्मल के आदर के सो नया वोट बिदोंग जानों वोट पिपेन नरेंद्र मोदी था बेटाई के थम अटाम सफान लासो प्राइम मिनिस्टर के विमान के लाते लासो इलेक्शन में कार्बी आंगलंग ला पेंटिंग महासौरा तो महत ना मचिन लो जे ऑटोनोमस तेरा पथा कार्बी आंगलंग तो मस्कॉन्सिल सीएम हिमंत बिश्व शर्मा ने निजे लगे अपने लो प्राइम मिनिस्टर भांडा पिंपुर लोगती साबेन प्रेसिडेंट भांडा तासिला हाय ऑटोनोमस तेरा काम पेन चेंगलो कपरे असायंग लें कपिचुन जी फ्रांसी कार्बी आंगलंग ला पेन दिमा सौरा पुमान के नॉन के जिसिक सिदांग एरलो जे पुरुमपुर फान पिदोंग जामान भोट पिपेन नरेंद्र मोदी फान पुथोट प्राइम मिनिस्टर पेमान पेन ओंगदुंग भोट फान अमर सिंह बिश्व फान का पेहाई जी फांसी जिसिक सिदा कोनेल कापेन के ना तुम चिनी गलो जे ऑटोनोमस से पुठा कामे नोना चीफ मिनिस्टर ना तुम सोशल मीडिया होय पेन जेलो जे कार्बी आंगलंग सीएम या बताई लो नरेंद्र मोदी फान का चितोंग लोंते पिनपुर लोगिपि कापेन प्राय प्रेसिडेंट ऑफ इंडिया फान चितोंग लोंते पिनपुर लोगि असी ऑटोनोमस से पुठा कामे चिंकी जे थान पेन ये ला सोसाय एंगदेंगता आनि सिके चुनजेक जी कुसिना तो फान पचिन नाले तुम सूरी लाख थम पेन लाख थ्री लासो हंबंग से तो लाख के हाय दे बुट लाख थ्री ता हाय लेते नंग सुनचेत लाख दिया बेरता है परसेंट है ना सर 1% से हाय 100% लो है एपेटन से तुम के हाय जम हाय लागे ना तुम दा कैंडिडेट आलोसी दलो माना चेक बम पुलिस है पीपीए डॉक्यूमेंट मा kajoma bela so this na check bom asinon alang di alusi da tum hongwang jilo asi pini ge nomination file bharatiya janata party apati Amar Singh Biso asi 8 तारीख scrutiny do 8 तारीख apni bank ke जोरदार campaign को
lon lang nam lo dake BJP long yok ke toko nak mana nama ridu ni dake hadi kacing basil ni ani wang mana yo kona ni yang si no bai ni BJP PSLC long dun puta pharo si ke wang tu PSLC aton hadi pharo si ke wang tumi ta suruh kothar pen dawang lo dhon siri pen dawang dak lum bajong pen dawang nasi ke hai go mosing ti sose hai ko ni tum BJP candidate sa hai ko he tu ma target bang lo ke dam tang ni li arai lak dokai abot pen si gilit mati di non phoi bang 3 lakh ana pale yi phansi ni tum bol yang ipo alangli arjudun lo la sokar jua ateng pen reply pino sita pini penan social media tu